हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल। तो आशा करूँ आपलोक सकलोए भाले आछे। तो गाइस आज होइছে सानडे। तो आज आमी जाबोले ओलाइছো এখন ঠাইত कारण आमार এখন एलबाम शुटिंग आछे आमार फ्रेंडर चैनेलर। तो गाइस भिडिओটো চাই থাকক আৰু শুটিং কেনেকৈ কৰে আপোনালোকক দেখুৱাই আছো। তো বলক আমি भिडिओটো আৰম্ভ কৰো। फाइनली डेस्टिनेशन ट्राई पाई गई और ट्रेन आई आसे तमाम साउथ बढ़िया আছে না মোদী সরকার তো গাইস এবার ফাইনালি শুটিং স্টার্ট হৈ গল। চাই থাকক ভিডিওটো লগত থাকক কি কেনেকৈ শুটিং কৰে দেখাম। হাই তো গাইস চাই আছে আপোনালোকে ভিডিও শুট কৰি আছো। এইটোৱে কেমেৰামেন চাইছে না, ইয়াত কেমেৰা, ইয়াত মই, ইফালে আছে আমাৰ হিৰোইন আৰু এইবিলাক ভিলান আছে। তো গাইস ভিডিওটো আপোনালোক চাব। লাভগুড টু চেনেল আৰু এই দাস মাৰ চেনেলটো নাম্বাৰ কি ৰাকিব ব্লগ ৰাকিব ব্লগ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু আমাক অলপ সাপোৰ্ট কৰিব যাতে আমি আগুৱাই যাব পাৰো। তো গাইস ভিডিওটো থ্যাংক ইউ। অ্যাকশন এই কি কইছা তুমি বাদ না কাম নাই নাই এ আইলে 50 টাকা দিম তোমার অর্ডার দিছো তো এয়া আমাৰ হিৰো এণ্ড হিৰোইন। मजा
তো গাইজ ভিডিঅ'টো কেনে পালে জনাব আৰু যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰিছে সেইসকলক অসংখ্য ধন্যবাদ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইজ তো গাইজ আজিৰ ব্লগটো ইয়াতে সামৰিছোঁ ভাল লাগিলে লাইক এটা আৰু কমেণ্ট কৰি দিব তো বাই বাই